নমস্কাৰ, মই কংকনাই আপোনালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ আদৰণি জনাইছোঁ। সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক এটা টেষ্টি ৰেচিপি দেখুৱাম। সেইটো সকলোৱে খায়েই, কিন্তু মোৰ প্ৰিয় হয়, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কেনেধৰণে বনাওঁ। তো চাওঁ আহক কেনেকৈ মই বনাইছোঁ। ইয়াৰ কাৰণে বিশেষ বস্তুৰো প্ৰয়োজন নহয়, এইকেইটা বস্তু প্ৰত্যেকৰ ঘৰতে এভেইলেবল থাকেই। এয়া মই লৈছোঁ 2টা জলকীয়া, ৰচুন, আদা আৰু ধনিয়া পাত। এতিয়া আমি এই গোটেইকেইটা বস্তু মিক্সাৰত পিচি ল'ম। এয়া মই পেষ্টখিনি ধুনীয়াকৈ তৈয়াৰ কৰি ল'লোঁ। মই একেবাৰে মিহিকৈ পিছা নাই, অকণমান গোটা গুটিকৈ আছে। তেতিয়া খাবলৈ মই বেছি ভাল পাওঁ। তেতিয়া আমি বৰটো বনোৱা আৰম্ভ কৰোঁ। ইয়াত তেল সম্পূৰ্ণ গৰম হৈ গ'ল আৰু মই গেছটো অলপ ল' কৰি দিলোঁ, নহ'লে সোনকালে বৰকেইটা জ্বলি যাব। এতিয়া মই লাহে লাহে বৰকেইটা বনাই ল'ম। মই চামুচে দিছোঁ, আপোনালোকে হাতেৰেও দিব পাৰে। মই যিহেতু ইয়াত জলকীয়া দিছোঁ, সেইকাৰণে মই চামুচেই বৰকেইটা দি দিছোঁ।